এতিয়া আমি ৰৈ আছোঁ পাছতো আছে এই দুটা আমি আহি পালোঁ চাই লওক গাইছ চাই লওক বৰমা আহি পালোঁ গাইছ আমি বৰ্তমান এতিয়া যাই আছোঁ আৰু বেছি দূৰ নাই 15 কিলোমিটাৰমান আছে আৰু অলপ পিছত আমি ভূটান পাই যাম আপোনালোকক ভূটানৰ মনোমোহা দৃশ্য দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক লেটছ গো कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर গাইছ মানাস চকী ফাইনেলি আহি পালোঁ এতিয়া খানা খোৱা প্লেচ চাই আছোঁ আমি গাইছ টোটেলত পালোঁ এইখিনিতে খানা খাম আমি চাই লওক গাইছ আমি এতিয়া খানা খালোঁ আৰু খানা খাই এতিয়া অলপ আগুৱাই যাম আৰু সৌ পিনে এইটো মন্দিৰ দেখিছেনে গাইছ এইটো মন্দিৰ এই মন্দিৰৰ ওপৰলৈ যাম আৰু আপোনালোকক দেখুৱাম বলক আৰু গাইছ আপোনালোকক এটা বঢ়িয়া ভিউ দেখাবলৈ গৈ লৈ আছোঁ চাই থাকক এয়া গাছ চাই লওক পানীৰ ধাৰ সৌ বলৰ পৰা আহিছে গাইছ এয়া এতিয়া ওপৰত মন্দিৰলৈ উঠি যাম বলকচোন গাছ পানীৰ ধাৰ চাওক গাইছ আপোনালোকক কি কম একদম ধুনীয়া লাগিছে মই ক'ব ভাষা নাই ইয়াত কেনেকুৱা লাগিছে এইখন এই চেৰি দি উঠি যাম আৰু এই পানী ইফালে বলক তে আমি ওপৰলৈ উঠি যাওঁ লেটছ গো গাইছ ফাইনেলি উঠিলোঁ এয়া উঠি আছোঁ বলকচোন চাওক গাইছ ইমান ওখ ইয়াৰ পৰা আৰু ইয়ালৈ যাওক গাইছ ওপৰৰ পৰা ভিউটো চাওক এবাৰ ধুনীয়া একদম মজা গাইছ আহি ফাইনেলি আহি পালোঁ এইটো তাত এটা শিৱলিংগ আছে এইটো আৰু গাইছ ভিউটো চাওক না গাইছ আহি কিনে খুবেই ভাল লাগিল আৰু আপোনালোকেও আহিব পাৰে যদি আহিব বিচাৰে জাগাখিনিৰ নাম কি আছিল মানাস চকী আৰু ইয়াত আহি বৰ ভাল লাগিল এতিয়া আমি তললৈ গৈ আছোঁ বলকচোন গাইছ এতিয়া গৈ আছোঁ আমি তললৈ ভিউটো চাই লওক গাইছ এতিয়া আৰু ঘৰত যাওঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আন এটি ব্লগত আপোনালোকক লগ পাম থেংক ইউ